নমস্কাৰ বন্ধুপতিসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে সকলোকে স্বাগতম জনালোঁ। তো বন্ধুপতিসকল, মই আহিলোঁ বৰ্তমান গহপুৰত। চ' আপোনালোকে নিশ্চয় দেখা পাইছে, ইয়াত লিখা আছে অলৰেডি আই লাভ গহপুৰ। ত' মই গহপুৰত আহি গ'লোঁ। আপোনালোকে যদি ইয়াত আহিব পাৰে, আপোনালোকে ইয়াত চাব পাৰিব শ্বহীদ কনকলতা বৰুৱাৰ মূৰ্তি আৰু শ্বহীদ বেদীবোৰো চাব পাৰিব, আৰু লগতে গহপুৰ থানাখনো ভালদৰে চাব পাৰিব। চ' গাইজ, মই ভিডিঅ'টোত আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। গহপুৰ থানাখন, লগতে শ্বহীদ বেদী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি দেখাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। সেয়েহে আপোনালোকে সকলোবোৰ দৃশ্য মই এইটো বাহিৰৰ পৰা আপোনালোকক দেখাইছোঁ। চ' এইটো বাহিৰৰ পৰা যোনটো আপোনালোকে দেখাই আছোঁ, সেই পুখুৰীটো কোৱা হয় বৰপুখুৰী বুলি। ইয়াত বহু ধৰণৰ মাছ দিছে। চ' মই আপোনালোকক এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকক মই পাৰ্মিশ্যনটো লৈ ল'ব লাগিব গেটত সোমাবলৈ কাৰণে, এটা সুধি ল'ব লাগে ভালকৈ, তাৰপিছত সোমাব পাৰিব। চ' মই ভালদৰে সুধি ল'লোঁ। লোৱাৰ পিছত এতিয়া ব'লক, অকণো পলম নকৰি ভিডিঅ'টো ভালদৰে বহি লৈ ভিডিঅ'টো চাই এনজয় কৰক। ব'লক। চ' গাইজ, মই এতিয়া বিন্দাছকৈ ভিতৰত সোমাব ওলাইছোঁ। মোৰ লগত দুটাও আহিছে। চ' আমি এতিয়া ভিতৰত যাবলৈ ওলাইছোঁ। আপোনালোকে এখন দেখা পাইছে নিশ্চয়, দেখা পাইছে। আৰু এই মানুহজন দেখিছে। আমি খুব সোনকালে ৰাতিপুৱাই গৈছিলোঁ, মৰ্ণিং 6:30 মানত। মৰ্ণিং গৈ মানুহজনীক আমি সুধিলোঁ যে কিবা সুধিব লাগিব নেকি। তাৰপিছত তাত গৈ দাদাহঁতে সুধি কৰি লৈ পেলাই আমি ভিতৰত সোমালোঁ। আৰু সোমোৱাৰ পিছত আমাৰ গেটখন খুলি দিলে। চ' এইটো আপোনালোকে দেখা পাইছে, এইটো মহাত্মা গান্ধীৰ মূৰ্তি হয়। চ' মহাত্মা গান্ধী এখন কিতাপ হাতত লৈ আৰু এখন লাখুটি লৈ, আৰু কিমান চনত প্ৰতিষ্ঠা কৰিছিলে, কি সকলোবোৰ ইয়াত ধুনীয়া লিখা হৈ আছে। আপোনালোকে পঢ়ি চাব পাৰে। মহাত্মা গান্ধী। তাৰপিছত ব'লক, এতিয়া আপোনালোকক মই শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মূৰ্তি কনকলতা বৰুৱা। দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক। তো আপোনালোকে নিশ্চয় দেখা পাইছে শ্বহীদ কনকলতা মুকুন্দ কাকতি উদ্যান, আৰু এইখনক নাম কোৱা হয় কনকলতা আৰু মুকুন্দ কাকতিৰ উদ্যান বুলি কোৱা হয়। 26 জানুৱাৰী 2001 এখন কৰিছিলে। চ' ব'লক এতিয়া ভিতৰত সোমাই যাওঁ। চ' ভিতৰত আহি গ'লোঁ। এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে, ইয়াত এশমান ৰাজহাঁহ আছে। এবাৰ চাওক, কি ধুনীয়া, ভাল লাগে দেখি। চ' এতিয়া আপোনালোকে চাব পাৰিব শ্বহীদ কনকলতা বৰুৱা। নিশ্চয় আপোনালোকে দেখা পাইছে, তেওঁ দেশৰ মৰি গৈছিলে 14 বছৰ কালতেই। আপোনালোকে তাৰ কাহিনীটো নিশ্চয় জানে। আৰু এই গহপুৰৰ থানাতে আহি তেওঁক গুলীয়াই হত্যা কৰিছিলে। আৰু পিছত থকাজন হৈছে মুকুন্দ কাকতি। তেওঁ এই গহপুৰৰে হয়। কনকলতা বৰুৱাই ঠিক এনেদৰে জাতীয় পতাকা উত্তোলন কৰিব গৈছিলে। চ' তেতিয়া পুলিচে গুলি মাৰি দিছিলে। চ' এই বেদীটো চাওক, বহুত চনৰ আগতে বনাইছিলে, 2001 চনত। আৰু এখন হ'ল পাৰ্ক। নিশ্চয় দেখা পাইছে, ধুনীয়া ধুনীয়া গছ গছনিবোৰ লগাই দিছে, ফুল লগাই দিছে। আৰু লগতে এইটো পুখুৰীটো আপোনালোকে নিশ্চয় দেখাইছে। পুখুৰীৰ পানীবোৰ ইমান ধুনীয়া পৰিষ্কাৰ। আপোনালোকে ভালদৰে দেখিছেনে? ধৰিব পাৰিছে নহয় ন? চ' আপোনালোকে দেখা পাইছে পুখুৰীৰ পানীবোৰ কি ধুনীয়া পৰিষ্কাৰ হৈ আছে। আৰু ইয়াত অলপ অলপ কুঁৱলী পৰিছে। চ' আমাৰ তাত যোনটো আমাৰ নগাঁও জিলা হয় ন, তাত আমাৰ পৰা নাই। কিন্তু এই গহপুৰত কুঁৱলী খুব সোনকালতে পৰা হয়। আৰু এখন দলং বনাই দি পেলাই আগত কি ধুনীয়াকৈ বনাই দিছে, আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু আপোনালোকে ইয়াত আহিব, আহি পেলাই আপোনালোকে উপভোগটো লৈ যাব, এনজয় কৰি যাব। আহি খুব ভাল পালোঁ, ভাল লাগিল জেগাখিনি চাই। আৰু এই পুখুৰীটোত যদি আপোনালোকে মুৰী চুৰি দি দিয়ে ধুনীয়াকৈ, বহুতবোৰ মাছ আছে। মই সুধিছিলোঁ, বহুত মাছ আছে বোলে এইটোত। তেতিয়া ভিডিঅ'টো চাই থাকক। ভাল পানী প্লেচবোৰ, ওপৰত চাওক সৰুকে। তাকে ইয়াত দলং বনাই দিছে পানীবোৰ ধুনীয়াকৈ। নিশ্চয় আপোনালোকে দেখা পাইছে, কি ধুনীয়া পৰিষ্কাৰ হৈ আছে। পৰিষ্কাৰ পানী। আপোনালোকে এইটো দেখিব পাৰিছে, আই লাভ গহপুৰ পানীৰ তলত। আৰু এই টাউনখন খুব চাফ চিকুণ হয়। আহি বহুত ভাল লাগিলে মোৰ। চ' আপোনালোকক মই কৈছোঁ, যদি আপোনালোকে আহিব বিচাৰিছে, তেনেহ'লে নিশ্চয় আহি যাব। আৰু ৰাতিপুৱা সেই সূৰ্য ওলোৱাৰ কাৰণে হৈছে। আৰু এইপিনে থানাৰ পুলিচবিলাক দৌৰি আছে। চ' গাইজ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।
যদি ভাল লাগিলে এটা লাইক কৰিব নাপাহৰিব। ধন্যবাদ।